ফালিবলৈ দিব নোৱাৰে। ছেকেণ্ডবাৰৰ কাৰণে যাতে কোনেও হাতত নাপালে সেয়া তোমাক আমাৰ গাঁৱৰ চাকৰি বস্তু দিবলৈ। গতিকে ৰাইজ মোৰ কণ্ঠৰ লগে লগে কৰিব এবাৰ জয় আই অসম, জয় আই অসম। আমি দিনটোতো বৰ বিৰোধ কৰিছিলোঁ আৰু সেই লিখিছিল এটি গান। ঠিক আছে, মানুহ গৈ থকা আমাৰ মতা মানুহবিলাক কি হ'ব? অকমান সোনকালে ভাত খাব লাগে।